যাওঁ পাই দৌৰি আহোঁগৈ আৰু পোহৰ হৈ গ'লে দিগদাৰ হ'ব। গোটেই মানুহখনে আকৌ যি টি কথা কয় নহয়। হয়নে তোৰ যাব হ'লেই নি গা ঘেলাবলৈ? মোক চাকৰি কৰি ফালি দিব নালাগে। ঘৰৰ কাম বনত গুৰুত্ব দে, অকল চাকৰি কৰি ঘৰৰ কামৰ পৰা পাল মাৰিব নালাগে, গম পাইছ নহয়? মই আধা ঘণ্টাৰ ভিতৰতে আহি আছোঁ মা, আহি চব কাম কৰিম। চাবিচোন তোৰ নিচিনা কোনজনী হৈ এইবোৰ কাপোৰ পিন্ধি থাকে, এইবোৰ পিন্ধি দৌৰিবলৈ গৈ মোৰ গোটেই মান সন্মান শেষ কৰিলি। মহাৰাণী পালেহি। কি খাব কওকচোন আপুনি? ইমান দেৰি হ'ল কি মোৰটো কৰিছিলি? অথনিৰ পৰা চাহ একাপ খাবলৈ পোৱা নাই মই। আজি অকণমান বেছিকৈ দৌৰিলোঁ মা, ফিজিকেল টেষ্টটো হ'বই হ'ল নহয়। আই দেখি হয় নি? গোটেইজনী একেবাৰে অফিচাৰ আনিজনী হ'ব। যা এতিয়া ইয়াৰ পৰা, চাহ পানী খাপ দে আৰু ভাত পানী বনাই সোনকালে। ইমান কষ্ট পাইছোঁ, কেলৈ যে পলাই আহিছিলোঁ। অশান্তি হৈ গৈছে জীৱনটো দেই। এই মহাৰাণী কি ভুৰভুৰাইছ? ভাত বনাই হোৱাই নাই নি তোৰ হেৰামজাদি? এই গোটেই গাঁৱত মই মুখ উলিয়াব নোৱাৰা কৰিলে। পয়ে সেই বাহিৰত থাকি কষ্ট কৰি খাটি পইচাবোৰ পঠিয়াইছে, তই চাকৰি কৰি কিতাপ কিনি পইচাবোৰ মুদা মাৰিছ। মিনিষ্টাৰনী সেইবোৰ কাপোৰ খুলিবই হোৱা নাই। যা ভাত বাঢ় মোলৈ সোনকালে। ভাত হ'লেই বা বাঢ়ি দিওঁ, খাই ল'ব। চাহকাপ খাই ভাল লাগিলেও, চাহকাপ বৰ ধুনীয়া হৈছেও। এই গৰুজনীয়ে গাখীৰ এপোৱামান দি আছে, তাকে অকণমান সৰহকৈ দি বনালোঁ। নাতি পোৱালীকেইটাও নাই। ক'ত গ'লনো পিছে? এই বোৱাৰীজনী মাকৰ ঘৰলৈ গ'ল, ল'ৰাকেইটাও লৈ গৈছে। বৰ যায় আকৌ তোৰ বোৱাৰীজনী ঘৰলৈ। আজিকালি এইবোৰ এনেকুৱাই, শাহুৱেকৰ কথা নুশুনে নহয়। তহঁতজনীও দেখোন নহয়, সেইখন পিন্ধি কি ৰাতিপুৱাই দৌৰিবলৈ যায়। কিনো কৰিবলৈ দৌৰিছে তাই? বৰজনাই শাহু শহু মান নাইকিয়া কৰিলে আৰু দেই এইবোৰে। তাইকে দেখি আমাৰজনী বৰ ঠেং ভাঙিছিলে। মই ক'লো ঠেঙকে কাটিম তোৰ এইবোৰ কৰিবলৈ ল'লে। ভালেই কৰিলি, এইবোৰ বেছি আখৈ দিব নালাগে। আমাৰজনী এতিয়া সেই পৰিয়েকটোৱে মূৰত তুলিলে আকৌ। গোটেইজনী একেবাৰে দান কাটি কথা ক'বই নোৱাৰি, উৰা মাৰি সেও। তই কিন্তু কাইলৈৰ পৰা দৌৰিবলৈ নাপাওঁ দেই। তোৰ কাৰণে মানুহৰ কথা শুনিব লাগে মই। কাইলৈ যদি দৌৰিবলৈ ওলাও তোৰ ঠেঙেই ভাঙি থ'ম মই ঐ। কাইলৈ মোৰ ফিজিকেল টেষ্টটো আছে, সেইটো দিলে আৰু মই দৌৰিব নালাগে আৰু। বাইদেউ ভাত পানী খালেনে? খালোঁ, দানা এগাল সিজাই থৈ গৈছিলে এজনীয়ে। বোৱাৰী পিছে ক'ত গ'লনো? তই নাজানো নেকি? চাকৰি ল'বলৈ গৈছে মহাৰাণীয়ে। আজি মিঠাই খাবি তই। চাকৰি পালে বৰ ভাল হ'ব আপোনাৰ, একেবাৰে বহি একদম খাব পাৰিব। খুৱাব একো চাকৰি নাপায় তাই, এইবোৰ চব কাম নকৰা বুদ্ধি, চুস্তি, 1 নম্বৰ চুস্তি। চাকৰি পালে মই কাণ এখনে কাটি দিম। আহিছে সেইজনী আহিছে, মনে থাকক। মা মই ফিজিকেল টেষ্টতো পাছ কৰিলোঁ, মোক চাকৰি কাৰণে চিলেক্ট কৰিলে। এই বৰ ভাল খবৰ পাই, পাৰ্টি দিব লাগিব দেই এতিয়া আমাক। মই কৈছিলোঁ নাচনী আমাৰ তাই চাকৰি লৈহে আহিব বুলি। কৈছিলে পাই। আমাৰ বোৱাৰী পঢ়াটো খুব চোকা নহয়। মই কওঁ চাকৰি তাকৰিবোৰ দি থাকিবা, ঘৰৰ কাম বনবোৰনো কি মই এতিয়া কৰিব পৰা হৈছোঁ, ময়ে কৰিম আৰু সেইবোৰ। আকৌ দৌৰিবলৈ যাওঁতে তাই চাদৰ মেখেলা পিন্ধি যাবলৈ লয়। মইহে কওঁ বোলো এইবিলাক পিন্ধি যাবাচোন, চাদৰ মেখেলা পিন্ধি কেনেকৈ দৌৰিবা তুমি? তহঁতৰ ঘৰ খবৰটো পালোঁ বোৱাৰীয়ে চাকৰি পোৱা। মইতো সেইদিনা কৈছিলোঁ নাই আমাৰ বোৱাৰীয়ে চাকৰি ল'বই বুলি, তাই গাঁৱৰ নাম উজ্বলাব বুলি। আমাৰ চাকৰি পোৱা লক্ষণ আছে। ইমান ঠাণ্ডা মুণ্ডা ছোৱালী বোৱাৰী পাবলৈ ভাগ্য লাগিব বুজিছ, ভাগ্য লাগিব। হয় আকৌ পাই তই কৈছিলি।